যজ্ঞ কনষ্ট্ৰাকশ্যনৰ আণ্ডাৰত হোৱা যিটো তেওঁৰ মূৰ্তি উন্মোচন কৰিলে খুব ভাল লাগিলে। ইয়াৰ ৰাইজৰ সঁহাৰি আৰু যজ্ঞ কনষ্ট্ৰাকশ্যনে অকলশৰে যিটো কাম কৰিলে খুব ভাল কাম এটা, খুব ডাঙৰ কাম এটা। গতিকে তেখেত কাকিবাসী ৰাইজক আৰু তেখেতক ধন্যবাদ জনাইছোঁ। আৰু মোৰ খুব ভাল লাগিছে আজি যে যিজন ব্যক্তিৰ লগত গোটেই জীৱনটো কাম কৰিলোঁ, যিগৰাকীয়ে মোক নাম এটা দিলে, পৰিচয় এটা দিলে, তেখেতৰ আজি মূৰ্তি উন্মোচন অনুষ্ঠানত মই উপস্থিত থাকিব পাইছোঁ। মই খুবেই সুখী আজি। আৰু মই জানো তেখেতেও খুব সুখী। তেখেতে নিজৰ প্ৰত্যেকটো কামক লৈ খুব এক্সাইটেড হৈ থাকে। গতিকে মই জানো আজি তেওঁ নিজৰ মূৰ্তিটো চাইছে আৰু তেওঁ হাঁহি আছে, তেওঁ খুব ভাল পাইছে। গতিকে মই আৰু অসমবাসী ৰাইজক মই ধন্যবাদ যাচিব বিচাৰিছোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো আমি হেছটেগ ইউজ কৰিছোঁ, সেইটো আজি তেওঁৰ এমহীয়া তিথিত 2 মিলিয়ন ক্ৰছ কৰিলে। আৰু ৰাইজৰ যি শক্তি, ৰাইজে ধৈৰ্য আৰু সহ্য কৰি এই যি আমাৰ ডিজিটেল আন্দোলন হওক বা জুবিন গাৰ্গক গোটেই ন্যায় ব্যৱস্থাটোৰ সতে যিমানখিনি ধৈৰ্য আৰু সহ্যৰে আগবাঢ়ি গৈছে, কোনোফালে বিচলিত নহয়, তাৰ বাবে মই তেওঁৰ ওচৰত চিৰকৃতজ্ঞ। সকলোৱে ইমানখিনি ধৈৰ্য ধৰি এই আন্দোলনটো আগুৱাই নিয়ক, তেওঁ বিচলিত নহ'ব। যিকোনো কাৰণতে বহুত আপোনালোকৰ কথা আহি যাব পাৰে, যিখিনিত আপোনালোকক খং উঠিব, ক্ষোভিত হ'ব বা বিচলিত হ'ব। আপোনালোকক মই আজি অনুৰোধ কৰিছোঁ, আপোনালোকে কোনেও কোনো কাৰণতে বিচলিত নহ'ব। কাৰণ আমি অকলে যুঁজি যাব নোৱাৰোঁ, আমাক ৰাইজ লাগিব। আৰু ৰাইজৰ যদি ক্ষতি হয়, জুবিন গাৰ্গৰ ক্ষতি, জুবিন গাৰ্গৰ কেছটোৰ ক্ষতি। গতিকে সকলোকে মই অনুৰোধ কৰিছোঁ যে কোনেও বিচলিত নহ'ব আৰু সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো আমি এটা ঢৌ আহিছে, সেই ঢৌটো যাতে কেতিয়াও শান্ত নহয়, আমি সঁচাটো জানিব লাগিব। আৰু সঁচা নজনালৈকে আমি কোনেও শান্ত নহওঁ। কিন্তু এইখিনিতে এটা কথা, আমি যাতে বিচলিত হৈ ক্ষোভিতও নহওঁ আৰু যিকোনো ধৰণৰ উচতনিত ভুল গৈ আমি বেয়া কামো যাতে নকৰোঁ। আপোনালোকে নিজক ভালে ৰাখক, তেতিয়াহে আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিব পাৰিম। গতিকে সকলোকে ধন্যবাদ। আৰু আজি এই অনুষ্ঠান থাকি মই খুবেই ভাল পাইছোঁ আৰু চিৰকৃতজ্ঞ যে আমাক এইখিনি যোগ্য বুলি ভাবিছে, এইখিনিত মাতিছে আৰু ৰাইজৰ যিখিনি সঁহাৰি তাৰ বাবে চিৰকৃতজ্ঞ।